নমস্কাৰ ভিডিঅ'টি আৰম্ভণি এগিলাচ পানীৰে সৈতে কৰিছোঁ আৰু দেই আপোনালোক সকলোকে পোহৰ ত্ৰিপুণৱাল চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল, আমাৰো ভালেই। আৰু আপোনালোকে যে আগৰ ভিডিঅ'বোৰত মৰম দিছে তাৰ কাৰণে বহুত ধন্যবাদ। আৰু এই নতুন ভিডিঅ'টিতো তেনেদৰে মৰম দিব বুলি আশা ৰাখিছোঁ। আৰু এই ভিডিঅ'টিত পোহৰে দিনটোত কি কৰে কি নকৰে তাৰ উৎপাতবিলাক তাৰ বদমাচিবিলাক দেখাইছোঁ। আশা কৰোঁ আপোনালোকে মৰম দিব আৰু আঁকোৱালি ল'ব, তাক আশীৰ্বাদো কৰিব দেই তাক। আৰু দেখিছেনে বাথৰুমত গা ধুইছেহি, কিমান মানে খুব ফূৰ্তি পায় আৰু এনেদৰে তাক যদি মই অকণমান টাইম এৰি দিওঁ বাথৰুমত এনেকৈ গা ধুবলৈ দিওঁতে চাই থাকোঁ বাৰু, লগত এৰি নিদিওঁ, মানে এনেকৈ মুকলিকৈ দিলে সি খুব ভাল পায়। পানী খুচিব পায় যে, নহ'লেতো আৰু বিৰাট দুষ্ট, আমনি কৰিব, কিবা কৰিব। তাক চাই যাবচোন সি কি কৰিছে কি নকৰিছে। ভিডিঅ'টি শেষলৈকে চালে আপোনালোকে গমেই পাব আৰু তাক এনেদৰে মৰম দি যাব দেই আগলৈও। খেলিছেনে? খেলিছা? অপোহৰ কি ভাবি আছে ইমানকে? খেলি আছে দেই ল'ৰাটোৱে। এইমাত্ৰ তাক গা ধুৱাই আজৰি কৰি লৈছোঁ। তাক মানে মোক খুৱাই বুৱাই আজৰি কৰি ল'লে আৰু টেনশ্যন নাথাকে, বাকী কামবিলাক মই লাহে লাহে কৰি থাকিব পাৰোঁ। এইখন পাৰিলে বহি খেলি আছে নিজৰ মতে। কি গান গাইছা ইমানকে? ছানডে আহিলে মানে মোৰ টাইমবিলাক লেজি টাইমহে হৈ গৈছে। ছানডে লেজিতে হৈ গৈছে মোৰ ভাগৰ। বাকী দিনকেইটাতো পূৰা ৰুটিন মতে মোৰ কামবিলাক হৈ থাকে, আৰু ছানডে আহিলে আৰু চব লেজি হৈ গৈ থাকে। ছানডে কোৱা, ছানডে ছানডে ইফালে বেলকনিত কাপোৰ অলপ তাৰ ভাগত মেলি থোৱা আছে। আৰু আজি ৱেডাৰটো চব ইমান ধুনীয়া, একদম ঠাণ্ডা, পূৰা বতাহ দি আছে, মজা লাগি গৈছে দেই। এইখিনিত ৰৈ মানে বিৰাট ভাল লাগিছে, আৰু বতাহ দিছে যে পূৰা ঠাণ্ডা বতাহ। এইফালে আমাৰ মানে কোৱাৰ্টাৰৰ ভিউ দেখিছেনে বেলকনিৰ পৰা? ৰাস্তাৰ ছাইডতে হয় একদম, মানে এনি টাইম গাড়ী পে বাবা একদম আমনি লাগি যায় কেতিয়াবা। এইফালে চব গাড়ী গৈয়ে থাকে এনি টাইম। আৰু এইফালে পাহাৰ আছে, গছবিলাক এনেকৈ থাকে কাৰণে দেখি ভাল লাগে। গছ নাথাকিলে একদম ভাল নালাগে দেই জেগাবিলাক। বহুত গৰমো হয়, গছ নাথাকিলে একোৱেই নাই আৰু, হয় নাই ক'বচোন বাৰু? গছ মেইন। পৰিবা এইবিলাক দুষ্টামি দেখিছে। এক ছেকেণ্ড তাক চকুৰ আঁতৰ কৰিব নোৱাৰি, পটককৈ যিকোনো কাম কৰে। ধুৰন্ধৰ পৰি যাবা আকৌ দেই। এইখিনি ঠাণ্ডা হ'ব লাগিব দেই তোমাৰ মামাম খাবা, মামাম খাবলৈ বহি লৈছে ল'ৰাটো। এইফালে তাৰ চিৰা ৰেডি হৈ গ'ল। তাৰ কাৰণে একদম কম সময়তে বনাব পাৰে, সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল হয়। ঐ গৰম নকৰিবা। ইয়াতে মই চুজি দিয়া আছে, গুড়, খেজুৰ, গাখীৰ অলপমান, পানী, তাৰপাছত এইফালে চিৰা, গোটেইখিনি ধুনীয়াকৈ। হেল্ল' কোৱা চবকে, হেল্ল' কোৱা আকৌ পুলিয়ে। মৰ্ণিং টাইমত ডিউটি ষ্টাৰ্ট। মাম খাইছা কোৱা। ইমান এনেকৈ থাকিল কি বুন্দা লাগি? ইমান খঙত থাকে নেকি? ক'ত সোমাই খাব লাগে দেখিছে? ইমান দুষ্ট, মানে ডাইনিঙৰ তলত সোমাইহে তাক খাব লাগে। সেইবোৰ বদমাচি নকৰিবা। এনেকৈ থাকিলে খুৱাব পাৰি নেকি? মুখখন ইমান এনেকৈ থোৱা।
ইয়াত দুষ্ট কৰি থাকে খাওঁতে। এইফালে এখন ডাইনিং দেখিছে, তাৰ তলত তাক খাব লাগে। এইফালে তাৰ এখন ফিডিং চেয়াৰ আছে, কিন্তু তাত সি নাখায় দেই, ৰন্ধৰ হয়, ইয়াতে তাক খাব লাগে। ইমান দুষ্ট কিয় তুমি? তুমি ইমান বদমাছ কিয়? এইফালে আমাৰ মহাশয়ে চব কি কৰিছে, কি যে কৰি নথয় ঘৰটো, মানে মই বস্তুবিলাক কেতিয়াও চিজিলকৈ থ'বলৈ নাপাওঁ আৰু তাৰ পৰা। চাওকচোন ই ক'ত নি এখন ক'ত বহিছেগৈ, এখন কি বস্তু ক'ৰ বস্তু, মানে একো হিচাপ নাই তাৰ পৰা। ঘৰটো যে মানে আমাৰ জংঘল হৈ থাকে আজিকালি। কি কৰিছানো তুমি তাতে বহি লৈ? বমাছ, অ বমাছ, ইয়াত চিন্তা দেই, বহুত চিন্তা ল'ৰাটো। তোমাৰ গোটেই সংসাৰৰ দায়িত্ব তুমি লৈ আছা হয় নাই? বহুত চিন্তা তোমাৰ। এইখনত যে বহি কি ভাল পায় নাজানো আৰু, ইমান ভাল পায় বহি, তাতে অকল বহি থাকিবহি মন গ'লে। হেল্ল' কোৱা নেকি? হেল্ল' হেল্ল' হেল্ল'। এইটো নতুনকৈ শিকিছে, এনেকৈ নতুনকৈ শিকিছে, য'তে ত'তে এইবিলাক কৰি থাকিবহি। অঁ এইবোৰ কি হ'ব, এইবোৰ কি হ'ব তোমাৰ, এইবোৰ কি এক্টিং? চাওকচোন অকণমানি হাত কৰিকে নোৱাব লাগে, দুষ্টটো কৰবাৰ। বস্তু সি ভাল পায় কি জানে? এয়া এনেকৈ চকী তলে তলে সোমাই ফুৰি থাকি ইমান ভাল পায়। কেতিয়াবা সি ভাত খাবলৈও এনেকৈ বিচাৰে, তাৰ মানে কি ভাল পায় নাজানো আৰু। এনেকৈ এখন তাৰ ফিটিং চেয়াৰ হয়, সি ইয়াতে বহি খায়। হিটাৰ লিটল হাউচ। আজি আমাৰ দেওবৰীয়া বজাৰখন প্ৰথম দেখাব বিচাৰিছোঁ কি কিনো অনা হ'ল। তেওঁ ভাল পোৱা বস্তুখিনি বেছিভাগ লৈ আহে। মই ভাল পোৱা বস্তু ইয়াতে দুটামান আছে আৰু দুটামান নাই। আজি আপোনালোকক ভাবিছোঁ দেওবৰীয়া বজাৰখন দেখাওঁ, আমাৰ কি অনা হ'ল। সেইফালে শুনিছে ন গোটেই ল'ৰাৰ চিঞৰ বাখৰ, এনেকুৱাই আৰু। বেলেগৰ পুখুৰীত মাছ ধৰি দেখায়, আৰু আমাৰ এনেকেই পলিথিনৰ ভিতৰত মাছ ধৰি দেখাবলগীয়া হৈছে আপোনালোকক। বৰ ধুনীয়া ধুনীয়া মাছ এজনী দেখিছেনে? খাবলৈ বহুত টেষ্টি হ'ব যেন লাগিছে। এইফালে মাছ, তাৰপিছত এইফালে সৰু মেকুৰী। মই এইটো বেয়া পাওঁ দেই, তেওঁ খাই ভাল পায়, এইবিলাক নিজে খাবৰ কাৰণে লৈ আহিছে আৰু। তাৰপিছত এইফালে তিতা কেৰেলা আছে, এইফালে আছে ভেন্দি, তাৰপাছত আছে কাজি নেমু, তাৰপিছত এইফালে আছে জিকা, এইফালে ৰঙালাও। আৰু এটা বস্তু মই দেখাইছোঁ, এইটো কিন্তু মই ভাল পাওঁ দেই, বিৰাট ভাল পাওঁ। পিটিকা কৰি খাই, ভাতত দি পিটিকা কৰি খাই খুব ভাল লাগে। কিন্তু ইয়াত আৰু ক'তনো কলপাত পাব, সেইকাৰণে আৰু বেলেগ ব্যৱস্থা কৰি খাব লাগিব আৰু। পিটিকা এইফালে কচু থৈ দেখিছে, কিমান ধুনীয়া কোমলীয়া কোমলীয়া, খাবলৈও ভাল লাগিব। আৰু পিটিকা কৰি খাবা আৰু বিৰাট টেষ্টি। এইফালে তিয়ঁহ, আৰু এইফালে আমাৰ এই দুষ্টটো। তুমি মোক কাম কৰি দিবলৈ আহিছা নেকি? খেলি আছে সি পুৰা বিজি খেলাত। যোৱা ইয়াৰ পৰা, এই দুষ্ট আই বমাছ বমাছ। ভিডিঅ'টি কেনেকুৱা পালে বাৰু জনাবলৈ নাপাহৰিব দেই কমেণ্টত। আৰু আমাৰ ভিডিঅ' মোৰ যদিহে ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডসকলৰ মাজত, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।